এই চাওক আপোনালোকে আপোনালোকে যদি চাৰিধাম দৰ্শন কৰে ফাৰ্ষ্ট যাব লাগিব যমুনোত্ৰী ধাম, তাৰ পৰা এগেইন ৰিটাৰ্ণ হৈ উত্তৰকাশী হৈ আপোনালোকে যাব লাগিব গংগোত্ৰী ধাম। দুয়োখন ধামৰ ডিষ্টেঞ্চ প্ৰায় 220 কিলোমিটাৰ। আমি আছোঁ বৰ্তমান উত্তৰকাশীত। এইখন আমাৰ আছিল হোষ্টেল, ইয়াত আমি ৰাতিটো ষ্টে কৰিছিলোঁ। তো আমি এতিয়া বৰ্তমান গংগোত্ৰী অভিমুখে যাত্ৰা কৰিম। এতিয়া প্ৰায় টাইম হ'ল 6টা বাজিল। তো চাওঁ আমি কিমান টাইমলৈকে যাই পাওঁ। গংগোত্ৰী যোৱা ৰাস্তাত আপোনালোকৰ এটা গৰম কুণ্ড পোৱা যায়। তো এইটো ইয়াত আপোনালোকে গা ধুই যাব পাৰে। 4খন ধামত আপোনাৰ 4টা কুণ্ড আছে। তো মানুহে বিশ্বাস কৰে আৰু যে এই কুণ্ডত গা চা ধুলে আপোনাৰ বেমাৰ আজাৰ দূৰ হয়। তো আপোনালোকে যদি গৌৰীকুণ্ড আহে তো ইয়াত এবাৰ গা ধুই যাব ট্ৰাই কৰিব। ইয়াৰ পৰা কিন্তু গৌৰীকুণ্ড দূৰ আছে বহুতখিনিয়ে, তো মাজতে পৰে এইটো। আপোনালোকক গৰম কুণ্ড দেখাই আছোঁ। তো এইটো গেটেৰে যাব লাগে। এই বিল্ডিংটোৰ পিছপানে আছে মানে আপোনাৰ গৰম কুণ্ডটো। গৰম কুণ্ডটো যোৱা ৰাস্তাত আপোনালোকৰ এনেকুৱা দোকান চোকানবিলাক পায়। তো আপোনালোকৰ যদি কিবা বস্তু কিনিব লগা আছে, ঠাণ্ডাৰ কাপোৰ বা ঘৰত লৈ যোৱাৰ কাৰণে কিবা বস্তু, তো ইয়াত ল'ব পাৰে। চাওক ইয়াত ধোঁৱা ওলাই আছে। এইটো আপোনাৰ গৰম কুণ্ডটো। ইয়াত মানুহবিলাক আহি এনেকৈ গা ধুৱে। আপোনালোকেও যদি আহে ইয়াত ধুই যাব পাৰে আৰু গংগোত্ৰী ধাম দৰ্শন কৰিব পাৰে। কুণ্ডটো ওপৰত আছে। তো সেই কুণ্ডৰ পানীখিনি আহি পিনে ইয়াত পৰে, দেখা পাইছে আপুনি পৰি আছে, আৰু পৰি আহি পিনে ইয়াত ষ্ট'ৰ হয় যাতে মানুহখিনি ভালকৈ গা ধুব পাৰে। তো কুণ্ডটোৰ পৰা পানী আহি পিনে ইয়াত পৰে আৰু মানুহে ইয়াত গা ধুৱে। ইয়াত এইটো এটা মন্দিৰো আছে গৰম কুণ্ডটোৰ লগতে। তো ইয়াত আপোনালোকে গা ধুই যাব লাগিব। গা ধুই পিনে মন্দিৰটো দৰ্শন কৰিব যাব লাগিব। কেন লাগছে তোদের গা ধুই ফেলে? ডাইরেক্ট পানি পড়িছে না হয়নি? গৰম কুণ্ডত গাটো ধুই উঠিলোঁ। এতিয়া আপোনাৰ এই মন্দিৰটোত আমি এতিয়া দৰ্শন কৰিব যাম। দেউতাত গ'লে মই যাওঁ, অলপ দেখাই আছোঁ। দেখা পাইছে সেই কুণ্ডটো আপোনাৰ তলত আছে, আৰু ইয়াৰ ওপৰত আছে আপোনাৰ 3টা মন্দিৰ। এটা হৈছে আপোনাৰ মহাদেৱ বাবাৰ মন্দিৰ, এটা হৈছে আপোনাৰ শ্ৰীৰাম মন্দিৰ, আৰু এটা হৈছে আপোনাৰ প্ৰাচীন পৰাশৰ ঋষি মন্দিৰ, যিজন মানুহে আপোনাৰ ইয়াত এই মন্দিৰখন স্থাপন কৰিছিল। তো তেখেতৰ নামৰ এটা মন্দিৰ স্থাপন কৰা আছে ইয়াত।
दे ये छतरी दी है पहाड़ साहब डेंजरस গংগোত্ৰী ধাম অহা ৰাস্তাত যদি আপোনালোকে আজি গংগোত্ৰী ধাম আহে এইটো এৰিয়াত আপোনালোকে ৰখিব পাৰে ইয়াত গোটেই আপেল বহুত এৰিয়া যিমান গছ দেখিছে ন গোটেইখিনি আপেল ছিঙি খাব মন যায় কিন্তু ইয়াত ছিঙিব নিদিয়ে ফটো উঠিব পাৰে আপুনি যদি ইচ্ছা কৰে দেউতাৰ জন্মদিনৰ আপেল কিনি আছে ইয়াৰ আপেলৰ দাম বহুত কম প্ৰায় ৬০-৭০ টকাতে পায় য'ত আমাৰ তাত ২৪০-২৫০ টকা দাম পিছফালে আপোনালোকে যিমান গাছ দেখি আছে ন এইবিলাক যিমান দেখি আছে গোটেই এইবিলাক আপেলৰ গাছ তো ইয়াত আপেলৰ বাগান আছে মানে ইয়াত তো এনেকৈ আপেল ইয়াত লাগি আছে পূৰা গোটেই এইটো আপোনালোকৰ গংগোত্ৰী হেলিপেড যদি কোনোবা হেলিকপ্টাৰত আহে ইয়াত নামিব লাগিব এখন পুল ইয়াৰে আপোনালোকে তলফালে চাওক কিমান তল গংগোত্ৰী ধাম পাব আৰু মাত্ৰ ৮ কিলোমিটাৰ আছে আমাৰ তো ইয়াত অলপ ৰখিলোঁ অলপ কষ্ট হয় গাড়ীত আহি থাকিলে সেইটো চাব পাৰে আপোনালোকে এখন আমাৰ গাড়ী ফাইনেলি আহি পালোঁ আমি গংগোত্ৰী ধাম তো ইয়াত আমি গাড়ী ৰখাইছোঁ আৰু গাড়ী ৰখাই পিনে প্ৰায় ১ কিলোমিটাৰ আমি খোজকাঢ়ি যাব লাগিব বাকী বিশেষ প্ৰব্লেম হোৱা নাই ইয়ালৈকে অহাত কিন্তু ইয়াত বৰষুণে দিয়ে আছে প্ৰায় ২ দিন ধৰি বৰষুণ দি আছে ৰ'দ দিলে বেছি সুবিধা হয় আপোনাৰ ভ্ৰমণ কৰিবৰ কাৰণে তো আপোনালোকে যদি ৰ'দ দিয়া টাইমত আহি পায় তো বেছি ভাল হ'ব বৰষুণ দিলে বেছি ঠাণ্ডাটো অলপ বেছি পৰে ঠিক আছে আপোনালোকক যাই দেখাই আছোঁ বৰ্তমান আছোঁ গংগোত্ৰী ধামত তো ইয়াৰ টেম্পাৰেচাৰ হৈছে আপোনাৰ -2 আৰু ইয়াৰ এল্টিটিউড হৈছে ১১,২০০ ইয়াত বহুতে ঠাণ্ডা পৰি আছে আৰু প্লাছ বৰষুণো দি আছে তো ঠাণ্ডাটো অলপ বেছিয়ে লাগি আছে দেউতাহঁতেতো পূৰা একদম জুইৰ কাষত বহি গৈছে দেখাব ৰ'ব আপোনালোকক ঠাণ্ডাৰ উৎপাতত আমাৰ যাত্ৰী ইয়াতে বহি গৈছে জুইৰ কাষত এইখিনি আপোনালোকক টেম্পাৰেচাৰ দেখা ৰ'ব এইটো চাওক -3 ডিগ্ৰী চেলচিয়াছ গংগোত্ৰী ধামৰ এখন ফাৰ্ষ্ট গেট গংগোত্ৰী ধাম যোৱাৰ ৰাস্তাত এনেকৈ আপোনালোকে দোকানবিলাক পাব তো ইয়াৰ পৰা পূজা পাতিৰ সামগ্ৰী বা গংগা জল নিবৰ কাৰণে যদি আপোনালোকক কিবা লাগে তো গোটেইখিনি এচেঞ্চিয়েল বস্তু ইয়াত পাই যাব গংগোত্ৰী ধাম আপোনালোকে যদি আহে তো মই আগৰ ভিডিঅ'টোতো কৈছিলোঁ যমুনোত্ৰী ধামৰ ভিডিঅ'টোত
তো ইয়াত আহিলে আপোনালোকে ৰেইনকোট লৈ আহিব, কাৰণ ইয়াত বৰষুণ হোৱাৰ সম্ভাৱনা খুবেই বেছি। আৰু প্লাছ ঠাণ্ডা কাপোৰ লৈ আহিব, কাৰণ আপোনালোকে দেখিলে ইতিমধ্যে ইয়াত টেম্পাৰেচাৰ আপোনালোকৰ মাইনাছতো গুচি যায়। যদি আপোনালোকে গংগোত্ৰী ধাম বা চাৰিধাম দৰ্শন কৰিব আহে, ইয়াত জিঅ' চিম লৈ আহিব। জিঅ' চিমৰ নেটৱৰ্ক ভাল, বৰ্তমানটো ভাল। আপোনালোকে অহা টাইমত হয়তো আপোনালোকে চেক কৰি চাব তেতিয়া। বৰ্তমানতো ইয়াত জিঅ'ৰ চিমৰ চবচে নেটৱৰ্ক ভাল। তো এনেকুৱা এখন মাৰ্কেটৰ মাজেদি আমি গংগোত্ৰী ধাম যাব লাগে। আপোনাৰ গংগোত্ৰী ধামত সোমোৱা গেট। তো এইটো হৈছে আপোনাৰ গংগোত্ৰী ধাম মন্দিৰ। ইয়াত সোমাবৰ কাৰণে এনেকৈ লাইন ধৰিব লাগে। আপোনালোকে যি বৰফ দেখা পাইছে, এই চাব পাৰে বৰফ পাহাৰত। গংগোত্ৰী ধাম দৰ্শনৰ কাৰণে এনেকৈ লাইন ধৰিব লাগে। তো গংগোত্ৰী ধাম আপোনাৰ 2টা বজাত বন্ধ হৈ যায়। 2টাৰ পৰা 2 ঘণ্টাৰ কাৰণে বন্ধ থাকে, 2টাৰ পৰা 4টালৈকে। তো আপোনালোকে যদি আহে তো 2টা বজাৰ আগতে আহিব পাৰিলে আপোনালোকে মন্দিৰৰ টাইমিংখিনি চাই ল'ব পাৰে। আৰু ইয়াৰ মন্দিৰৰ ভিতৰত আচলতে ফটো উঠা নিষেধ, তো মন্দিৰৰ ভিতৰত দেখাব নোৱাৰিম কি আছে। এইটো হনুমান মন্দিৰো ইয়াত আছে, তো আপোনালোকে ইয়াতো সেৱা কৰি আহিব পাৰে। পৰা আপুনি ভগীৰথী নদীত ফুল দিবৰ কাৰণে ল'ব পাৰে। আৰু তাত যাই পিনে সকলোৱে ভগীৰথী নদীত ফুল অৰ্পণ কৰে। চাব পাৰে। বতৰটো আপোনাৰ বহুতখিনিয়ে ভাল হ'ল। এতিয়া ৰ'দো দিছে, অলপ ভালো লাগিছে। আপোনালোকে যদি চাৰিধাম দৰ্শন কৰিব আহে, তো আচলতে নিয়মটো এনেকুৱা যে আপোনালোকে ইয়াৰ পৰা ভগীৰথী নদীৰ পৰা পানী তুলি পিনে কেদাৰনাথত অৰ্পণ কৰিব লাগে। যিহেতু গংগাৰ ষ্টাৰ্টিং ইয়াতে হোৱা বুলি বিশ্বাস কৰে, তো তেতিয়াহে আপোনাৰ যাত্ৰা সম্পূৰ্ণ হোৱা বুলি মান্যতা আছে। আৰু দুটা এনেকৈ ফুল অৰ্পণ কৰি আছে ভগীৰথী নদীত। তো আপোনালোকে আহি পিনে এনেকৈ কৰিব পাৰে। এইটো হৈছে আপোনাৰ ধাৰা আৰতী স্থল। ইয়াত আপোনালোকৰ আৰতী হয়। তো ইয়াত আপোনাৰ পাৰ্বতী মা, লক্ষী মা আৰু এইটো কালী মাৰ মূৰ্তিও ৰখা হৈছে। আপোনাৰ ইয়াত এইটো গৌমুখ পৰমাৰ্থৰো এটা মূৰ্তি সজাই ৰখা হৈছে। গংগোত্ৰী ধামৰ এইটো হৈছে আপোনালোকৰ মুখ্য স্নানঘাট। ইয়াত যদি আপোনালোকে ইচ্ছা কৰে গা ধুব পাৰে ইয়াত, আৰু ইয়াৰ পৰা পানী তুলি আপোনালোকে কেদাৰনাথত বিসৰ্জন কৰিব পাৰে।
গংগোত্ৰী ধামত আপোনাৰ এইটো কুণ্ড এটাও আছে, এইটোক সূৰ্য কুণ্ড বুলি কোৱা হয়, চাব পাৰে। বৰ্তমান এইখন হোটেলত আছোঁ, বৰ্তমান উত্তৰকাশীত আছোঁ। এনেকুৱা হোটেল চাব পাৰে, প্ৰায় 5জন থাকিব পাৰে আৰু। তো ৰেটো বেছি নহয় এইবিলাক হোটেলৰ, প্ৰায় 1000 টকাতে হৈ যায় আৰু। जय केदार, जय माँ गंगा, जय बद्रीनाथ, जय যমুনাত্ৰী। তো আমি ফাইনেলি উত্তৰকাশী আহি পালোঁ। আমি উত্তৰকাশীৰ পৰাই আৰম্ভ কৰিছিলোঁ আমাৰ যাত্ৰা, আৰু গংগোত্ৰী ধাম দৰ্শন কৰি আকৌ পুনৰ উত্তৰকাশীলৈকে আহিলোঁ। আৰু ইয়াৰ পৰা কালি আমি কেদাৰনাথ অভিমুখে যাত্ৰা কৰিম। তো এতিয়া প্ৰায় আপোনাৰ 8টা বাজিল। আমি প্ৰায় 6টা বজাত পুৱা ইয়াৰ পৰা গৈছিলোঁ, আৰু এতিয়া 8টা বাজিল। প্ৰায় ধৰক আপোনাৰ 12-13 ঘণ্টা লাগিল আৰু। তো আপোনালোকৰো প্ৰায় এইখিনি টাইমেই লাগিব, অলপ হয়তো কম বেছি লাগিব। সেই হিচাপে আপোনালোকে প্লেনটো কৰিব আৰু। তো ইয়াত আহি পিনে এটা মানে আপোনালোকক নভবা এটা প্ৰব্লেম এটা আমি সন্মুখীন হৈছোঁ, আপোনালোককো জনাওঁ। আপোনালোকেও মেবি এইটো প্ৰব্লেম ফেচ কৰিব, তো আপোনালোকক দেখাই আছোঁ ৰ'ব। তো আপোনালোকে ভাবিছে চাগে কিবা বহুত ডাঙৰ প্ৰব্লেম, কিন্তু ডাঙৰ প্ৰব্লেম আচলতে নহয়। কিন্তু ডাঙৰ প্ৰব্লেম হয়, কিন্তু মানে ইমান ভাবা নাযায়। তো ইয়াত চাওক, আমাৰ ইমান মানে আপোনাৰ তিতা কাপোৰ চাওক ইমানখিনি আছে। তো এই তিতা কাপোৰৰ প্ৰব্লেমটো মানে বহুত হয় ইয়াত, কাৰণ যিহেতু বৰষুণত জিকি আৰু আপুনি যে 4 ধাম দৰ্শন কৰিব, তো 4 ধাম দৰ্শন কৰিলেতো আপোনাৰ ধৰক বহুতখিনি টাইমেই লাগি যায়। তো টাইম লাগি গ'লে আপোনাৰ বহুতখিনি জিকা কাপোৰ হৈ যায়। তো এইবিলাক শুকাবৰ কাৰণে অলপ বহুত প্ৰব্লেম হৈ যায়। বাৰু যি নহওক, আজিৰ দিনটো ভালে ভালে গ'ল আৰু। আমি গংগোত্ৰী ধাম ভালে ভালে দৰ্শন কৰিলোঁ আৰু উভতিও আহিলোঁ উত্তৰকাশীলৈকে। তো কালি আমি কেদাৰনাথ যাত্ৰা আৰম্ভ কৰিম। তো আশা কৰোঁ কেদাৰনাথ যাত্ৰাও আমাৰ ভালেই হ'ব, ভালে ভালে আমি দৰ্শন কৰিম। কিন্তু বৰ্তমান এটা প্ৰব্লেম হৈছে, নাজানো কালিলৈকে ঠিক হয়নে নাই। সম্ভৱ ঠিক হ'ব। আপোনাৰ গৌৰীকুণ্ড আৰু সোণপ্ৰয়াগৰ মাজত যিখিনি ৰাস্তা আছে, তো বৰ্তমান ব্লক হৈ আছে। তো চাওঁ আৰু কালিলৈকে কি হয়, ভগৱানে আশীৰ্বাদ কৰিলে খোলা যাব আৰু। তো ঠিক আছে, আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত আৰু, কাইলৈ লগ পাম।